নমস্কাৰ বন্ধুসকল, মই আপোনালোকৰ হোষ্ট শ্যামন্ত বৰুৱা আৰু আপোনালোকে চাই আছে টেকনিকেল চেনেল শ্যামন্ত বৰুৱা। আজি কৰিব গৈ আছো এটা আনবক্সিং। এইটো আহিছে ইকম ডেলিভাৰী সাৰ্ভিস আৰু সাইট টু হোম ফ্যাক্টৰী। বলক কি বস্তু আমি এবাৰ আনবক্স কৰোঁ। পেকেজিংটো খুব ধুনীয়া হৈছে, মজবুত পেকেজিং। আৰু ভিতৰত আছে প্ৰডাক্টটো। ওয়াও, ট্ৰাইপড 3110। বাহ, ভিতৰৰ বেগো এটা আছে। আৰু পেকেজিঙত অকণমান দুখ পালে চাগে প্ৰডাক্টটোৱে, অলপ দুখ পালে বস্তুটো অলপ হৈ গৈছে, খুলি আহিছিলে। আৰু এইটো ঠিঙত অকণমান দুখ পাইছে। যদি মই মাটিত পাতি দিওঁ তেতিয়াহ'লে মোৰ মোটামুটি যিটো ষ্টেণ্ডিং নিডছ মোটামুটি ফুলফিল কৰিব, কিন্তু আৰু অলপ ওখ হোৱা হ'লে ভাল লাগিল হয়। চাব পাৰে। আপোনালোকে ইয়াৰ ওপৰত থাকিব কেমেৰাটো, চলি যাব কাম। তথাপিও এভাৰেজ বুলি ক'ব পাৰিব, কিন্তু দামটো তেনেকুৱা বেছি নহয়। 399 শ্বিপিং চাৰ্জটো এক্সট্ৰা। গতিকে ভিডিঅ'টো ইমানেই আছিলে। আপোনালোকে যদি চাই ভাল পালে লাইক এটা কৰি যাব, আৰু যিসকলে নতুন প্লিজ এবাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি যাব আহিবলগীয়া এনেধৰণৰ ভিডিঅ'বিলাকৰ কাৰণে। আৰু মই ইয়াৰ ৰিভিউ বেলেগে নকৰোঁ, কিন্তু ষ্টেণ্ড মোটামুটি চবৰে আছেই। বাকীবিলাক প্ৰডাক্টৰ ৰিভিউ আপোনালোকে এই ভিডিঅ'টোতে, এই চেনেলটোতে পাই যাব। তো আজিলৈ আহোঁ। মোৰ যদি বাকীকেইটা চেনেল চোৱা নাই, আপোনালোকে চেনেলকেইটা এবাৰ ভিজিট কৰিব। ব্লগ চেনেল শ্যামন্তজ ব্লগ, আৰু লিগেল চেনেল ইয়ৰ প্লিডাৰ, আৰু মোৰ মাৰ এটা চেনেল আছে, তাত মোৰ কণমানিজনীয়ে কিছুমান কিডছ ভিডিঅ' দিছে।
তো ফিচাৰ চেনেলত পাই যাব। আজিলৈ আহোঁ। জয় অসম। ঘৰত থাকক, সুখী থাকক।